ৰূপজ্যোতি শইকীয়াৰ কথাৰে, জুবিনদাৰ অনুভৱেৰে, জুবিনদাৰ বাবে এটি কবিতা। ৰাতিবোৰ নিথৰ হৈ পৰিছে আমাৰ বুকুত, মায়া মায়া লগা জোনাকবোৰ গলিছে বাৰিষাৰ বৰষুণত। মাজুলীৰ ছোৱালীজনীয়ে আজি দুখ পাইছে। জুবিনদা, অভিমানী মনটোক জন্তু নসজাবা। তুমিয়েতো কৈছিলা ঘূৰাই দিয়াৰ কথা, নাহৰৰ দৰে সেউজীয়া আমাৰ এখন নিজস্ব পৃথিৱী। টোপাল টোপাল বৰষুণে আজি আঁউসীৰ জোনটোক সাপতি ধৰিছে। এবুকু মৰম বিচাৰি অনামিকাই জোনাকৰ কাণে কাণে কৈছে, ফাগুন যেতিয়া আহি ৰয়হি মোৰ পদূলিত, আজিও মেঘে বৰণ সলায় তোমাৰ বাঁহীৰ সুৰে সুৰে। প্ৰতিটো প্ৰভাতত মন যায় তোমাক কৈ দিবলৈ, আৰু কিছু বেলি ৰৈ দিবানে বুলি। আগলি অনুভৱৰে সৈতে শৰতৰ সেমেকা ৰাতিবোৰত গাবৰ মন যায় এন্ধাৰ হ'ব নোৱাৰাৰ এটা গান। আশাবোৰ বুকুত বান্ধি নৈৰ বুকুত নাও মেলিলেই ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰ'দালি। হাঁহিলে মুকুতা মণিসৰা বুকুখন জুই হৈ জ্বলি উঠে। উজনিৰ ৰুণজোনে মাজনিশা নুপুৰ বজায় ধিন ধিন কৰি। সঁচাকৈ ভাল পোৱা নে বুলি কিয় নুসুধা? জানাই দেখোন তুমি, দিনেই জলক বা ৰাতি জলক, যুগে যুগে আমিবোৰ সদায় তোমাতেই আদি তোমাতেই অনাদি। আজি মাজনিশা গুচি যাবৰ মন গৈছে তোমাৰ কাষলৈ। বুকুত টুকুৰিয়াই টুকুৰিয়াই সুধিবৰ মন গৈছে তোমাক, কেনেকৈ মৰমৰ শিকলি ছিঙি গুচি যাব পাৰিলা তুমি? কিদৰে আছা তুমি? চকু মুদি কেনেকৈ শুই থাকিব পাৰিছা ইমান নিতাল, ইমান নিমাত হৈ? জুবিনদা, আৰু অভিমান কৰি কিমান সাগৰ তুলিত খোৱা দেখিছানে তুমি? ৭-৭ৰেও আজি তোমাৰ গুণ বখানিছে। তুমি কোৱাৰ দৰে দেউতাই তোমাৰ মূৰত হাত বলে নিচুকাইছে। গৰিমাবুৱেও কৈছে, চোৱাচোন চোৱা মূৰ তুলি মোলে এবাৰ চোৱা না মূৰ তুলি এবাৰ মোলে। কেনেকে জীয়াই আছো মই তুমি নথকাৰ অনুভৱত। গান এটি গোৱা না গান এটি। ভাল পোৱা মানুহবোৰ ৰৈ আছে তোমালে। শুই থকা জননীক জগাই তুলি গোৱা না আজি আকৌ এবাৰ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। গোৱা না এবাৰ।